মা দেউতা সাংঘাতিক ভাল ভাল শিক্ষাবিদ আছিল নিজে স্কুল টিচাৰ আছিল আৰু জীৱনটো তেনেকৈ লৈছিলে আৰু 10টা ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ কৰিছে মই এতিয়াও নুবুজো হিচাপটোৱে নাপাওঁ মই এতিয়া দেউতা সাংঘাতিক আছিল 10জনক প্ৰডিউচ কৰি থৈ গুচি গৈছে আৰু তাৰে ডাঙৰটো মোক পাতিছে একেবাৰে সৰুটো চমৰ হাঁহি কণ ভাইটি সাংঘাতিক আছিল দেউতা এতিয়া তাত তথাপি আমি নিজেই নিজক সহায় কৰি 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 নানা কষ্টত হেৰিৰ পৰা দেউতা মেজিষ্ট্ৰেট হৈছে মেজিষ্ট্ৰেটৰ চাব ডিপ্টি কালেক্টৰ হৈছে মাটিৰ হাকিম হৈছে আমুক হৈছে কিন্তু আমি দুখীয়াভাৱেও নাছিলোঁ কিন্তু মিডল ক্লাছ হেৰিয়েই আছিল সদায় আৰু কোনো ধৰণৰ আক্ষেপ নাছিল তাৰপিছত মা হ'ল দেউতাই খুব সুন্দৰ উচ্চাৰণ কৰিছিল গুল বৰুৱা বুলি আমাৰ মাষ্টৰ আছিল খুব ভাল ইংৰাজী পঢ়াইছিল তেখেতে এদিন ক'লে যে এই নীলকান্ত হাজৰিকাৰ ল'ৰা দুটাই মানে ভূপেন হাজৰিকা আৰু অমৰ হাজৰিকাই এটা কাবুলী গীত গাব লাগে কিবা কাবুলী গীত গাম কিন্তু ক'ত শিকিম কাবুলী তে আমাৰ প'ল' ফিল্ডৰ ওচৰত তেজপুৰত কাবুলী কিছুমান আছিলে সিহঁতে টকা ধাৰলৈ দিয়ে ৰাতি আহে আৰু পৰঠা খায় আৰু আমি চাওঁ এই বাপৰে সাংঘাতিক একেলগে খায় বহুতে ঐ কিতনা গোল খায় মানে টাউন ক্লাবৰ ফলিয়া মানে য'ত বিষ্ণুৰাভা হেৰি বিষ্ণুৰাভা চেণ্টাৰ ফৰৱাৰ্ড ফণী শৰ্মা বেকত আৰু মই ক্লাছ 6ত আমি চাবলৈ যাওঁ আৰু এওঁলোকক খুব ভাল পায় কাবুলীৱালাকেইটাই এই কিতনা গোল খায়া ইতনা খায়া এইবোৰ ক'লে মাৰিবলৈ আহে মানে তেওঁ বেয়া পোৱা হেৰিটো যদি জিকা বুলি কওঁ তে এদিন আমাৰ হেডমাষ্টাৰে ক'লে যে তহঁতে শিকিব পাৰ তাতে গতিকে মই আমৰে গৈ শিকিলোঁ মানে কেতিয়াও জীৱনত গান গোৱা নাই বোধহয় তেওঁ কিন্তু হঠাৎ মনত পৰি তেওঁ আফগানিস্তানৰ কথা কি ক'লে এতিয়াও মই নাই বুজা দেউতা ইফালে কি কৰিলে বৰগোলালৈ পঠিয়াই দি পেলাই কাবুলী ড্ৰেছ দুযোৰা ঠিক কৰি দিলে আমাক মোৰ ভাই আৰু হেৰিক কাবুলী একেবাৰে সেই দীঘল হেৰি এতিয়া পাকিস্তানীসকলে যে পিন্ধে ঠিক তেনেকুৱা ধৰণৰ এটা বস্তু পিন্ধাই দিলে দি পেলাই আমাক দুটাকে কাবুলী পোৱালি কৰিলে এতিয়া গকুল বৰুৱাই কৈছে কাবুলী পোৱালীয়ে যে হৈছে দুইটা কাবুলী পোৱালি তাৰপিছত গানটো কি গাব লাগে আগানিমা উল্লাহ হাবিবে জুরহানি সাসরা মানিতি কুলমা জুগলুং তা আগানিমা উল্লাহ হাবিবে জুরহানি যি শুনিছিলোঁ তেনেকৈ ভাতৰ নিচিনা মুখস্থ কৰিছোঁ আৰু সাসৰা মানিতি কুলমা জুগলুং তা আগানিমা উল্লাহ হাবিবে জুরহানি সাসরা মানিতি তাৰপিছত আমাৰ চিলেঠি গোৱাল আছিল তেওঁ খুব ভাল পাইছিলোঁ কাৰণ তেওঁৰ নাম লক্ষণ আছিল তেওঁ হৰিসভাত গান গায় আমি কওঁ লক্ষণ গোৱাল বুলি স্মল দিছিলোঁ তেওঁৰ খং উঠি গৈছিল এইবিলাক দাড়িখিনি পকা চুলিও পকা খুব ধুনীয়া মানুহজন তেওঁ ৰোহিণী কুমাৰ চৌধুৰী নীলকান্ত হাজৰিকা তাৰপিছত তৰুণৰাম ফুকন এওঁলোকৰ ঘৰত মাখন বেচে 1 অনা কয় ডাঙৰ মাখন এটা কেঁচা মাখন বেচে তে তালৈ গৈ মই কোনটো ক'ব খুজিছোঁ লক্ষণ গোৱালে চাইকেল এখন আনে আৰু মোৰ চাইকেল দেউতাই দিয়াই নাই গতিকে মই এদিন ভাবিলোঁ কি এওঁ যেতিয়া গ'ল হালা একদম মানে কোনো দাম দেয় না দেয় না ডাঙৰ মানুহৰ নামবিলাক কয় আৰু এই আমুক মিনিষ্টাৰে মোৰ 2.5 টকা এতিয়াও বাকী ৰাখিছে তো তেওঁ
চাইকেলখন লৈ আহিল, চাইকেলখন মই চলাবৰ মন গৈছে, তলত চলাওঁ তেতিয়া ডাঙৰ মানুহৰ হেৰি চাইকেল। ইয়াত মই ভৰলুমুখৰ সেই ৰোহিণী কুমাৰ চৌধুৰীলৈ যোৱা সেই ৰাস্তাটোৰ চলাই লৈ গুচি গ'লোঁ মই। এওঁ তেতিয়া গোটেই পাৰাখন ঘূৰি মাখন দিছে। তাৰপিছত গৈ যেতিয়া পালোঁগৈ, এই ওখখিনি পালোঁ, তাৰপিছত আকৌ এৰি দিলোঁ যেতিয়া, এই চেইনডাল এৰি দি পেলাই যে কি কয় সেইটো পাহৰিলোঁ, এই চাইকেলৰ পাৰ্টছবিলাক। এনিৱে অঁ, তাৰপিছত আৰু গৈ পেলাই আমাৰ অঁ স্পক দুডাল ভাঙিলে, স্পক দুটা ভাঙিলে আৰু মোৰ তেজ ওলালি ইয়াত। তেতিয়া মই ভাবিলোঁ কি এখন থৈ আহোঁ দে, এনেকৈ থ'বলৈ গৈছোঁ আৰু সেই মৰমীৰ ওচৰৰ গছজোপা তলত থ'বলৈ গৈছোঁ। এনে পিছফালৰ পৰা ধৰিছে, হুৱৰেৰ বাচ্ছা ভূপেন, তই নীলকান্ত হাজৰিকাৰ ল'ৰা, মই গম পাইছোঁ। তই 2-এটা ৰেকৰ্ড বি কৰিছ, ৰেকৰ্ড বি কৰিছ, নাম কৰিছ, কিন্তু হুৱৰে বাচ্ছা তই চাইকেলটো চৰি মোৰ স্পক 2টা কিয় ভাঙি দিলি? পল ৰবচনৰ অল্ড মেন ৰিভাৰ, ইউ ডোণ্ট চে নাথিং, ইউ জাষ্ট কিপ ৰলিং এলং। সুৰটো মুখখন লৈছিলোঁ, সুৰটো খালী, আৰু কথা বাৰ্তাবিলাক বেলেগ আছিলে। তেখেতে গাইছিলে যিটো গীত, তেওঁ নিজে লেখাও নহয়, এইটো প্ৰচলিত গীত আছিলে, বিস্তীৰ্ণ অল্ড মেন ৰিভাৰ, ইউ ডোণ্ট চে নাথিং, ইউ জাষ্ট কিপ ৰলিং এলং। গতিকে মই ভাবিলোঁ, মই আসামলৈ যেতিয়া গুচি আহিলোঁ আমেৰিকাৰ পৰা 4 বছৰ থাকি, তেতিয়া লুইতখন দেখি পেলাই, লুইতত খুব অত্যাচাৰ দেখি পেলাই লুইতক গালি পাৰিয়েই লিখিছিলোঁ, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও, বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱা কিয়? নৈতিকতাৰ স্খলন দেখিও, নৈতিকতাৰ স্খলন দেখিও, নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও, নিৰ্লজ্জ অলসভাৱে বোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও, নিঃশব্দে নীৰৱে, বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱা কিয়? গালি পাৰিছোঁ অলপ, নিজৰ মাক বাপেকক গালি পৰাৰ নিচিনাকৈ গালি পাৰিছোঁ। সেইটোতে বহুতে আকৌ বহুত সমালোচনা কৰিছে, কি গংগা গালি পাৰে কিয়? বিশেষকৈ গংগা বেহতি হওক কিয় লেখাৰ পিছত লক্ষ্ণৌততো হুলস্থুল লাগি গ'ল। আৰে গংগা এইটো ক'ৰ মানুহ আহিল, ক'ৰ গান লেখক আহিল? এইটো গংগা বেহতি হওক কিয় গালি পাৰিছে, নিৰ্লজ্জ ভাৱ আছে বেহতি হওক কিয়, এইটো কি কাণ্ড? গতিকে তুমি বেকগ্ৰাউণ্ড বিচাৰিছিলাতো, মই এই লুইতৰ আৰু এই গংগা টংগা নদীৰ আশে পাশে থকা মানুহবিলাকৰ দুষ্কৃতিৰ কথা অলপ সোঁৱৰাই দিছিলোঁ, সেইটো সোঁৱৰাই দিছিলোঁ। আৰু তাৰপিছত কি সুধিছা, কোনটো গান? আৰু কোনটো গান আছিল? বিস্তীৰ্ণ পাৰৰ পিছত কোনটো সুধিছা? বৰদৈচিলা নে সৰুদৈচিলাটো মই বৰদৈচিলাৰ দিনাই লিখিছোঁ। বৰদৈচিলা যিদিনা পাইছোঁ বৰদৈচিলা, আৰু কোকৰাঝাৰত লেখা এইটো গান। তাত মই এটা ভুল কৰিছিলোঁ, বড়োৰ দোৱানেৰে বৰ মানে বতাহ কৈছিলোঁ। তাৰপিছত 2টা আমাৰ বড়ো ল'ৰাই, ডেকা ল'ৰাই আহি পেলাই ক'লে, দাদা এইখিনিতে অকণমান ভুল হৈছে, কাৰণ বিষ্ণুদায়ো বড়োক দোৱান বুলিয়ে কয়, কিন্তু আচলতে দোৱান নহয়, এইটো ভাষাহে, আমাৰ এটা মেজৰ ভাষা এইটো। তেতিয়া মই শুধৰাই লৈছিলোঁ, ৰেকৰ্ড কৰি পেলালোঁ কিন্তু দোৱান বুলি, পিছত মই আকৌ ৰেকৰ্ড কৰি পেলাই সেইটো ভাষা কৰিছোঁ। গতিকে আমাৰ ইণ্টিগ্ৰেশ্যনত ভুল বুজাবুজি থাকে, যদি কেতিয়াবা অজ্ঞতাৰ কাৰণেও থাকে। অজ্ঞতাৰ কাৰণে আমি এজন আমুকক আমুক বুলি মাতিব নালাগে, তামুক বুলিহে মাতিব লাগে। এজনী আৱৰ ছোৱালীক আৱৰি বুলি ক'ব নালাগে, মই আদি ছোৱালী বুলি ক'ব লাগে। গতিকে তেনেকুৱা সৰু সৰু হেৰিও আমি শিকিছোঁ, কাম কৰি 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 এই ইণ্টিগ্ৰেশ্যনৰ কাম কৰি কৰি এটা শিকিছোঁ। আৰু সেইটো সেইকাৰণে দিছিলোঁ, কাৰণ বৰ মানে বতাহ সেই বৰদৈচিলা আৰু আজিকালি নাহে তেনেকৈ আমাৰ অসমৰ ওপৰেদি। কি কাৰণত লিখিছোঁ এইটো, এই এজনী ছোৱালীক ভাল পাইছিলোঁ, ভাল পাওঁতে তাৰপিছত
হঠাৎ দেখোন গুচি গ'লগৈ মই এইফালে অতি অসহায় মানুহৰ নিচিনা ৰৈ থাকিলোঁ শৈশৱতে ধেমালিতে তোমাৰে অমলা মনত আছে গতিকে মনত পেলাইছে এতিয়া তোমাৰ বয়স কিমান হৈছে তুমি যে সুধিছা এইটোৰ গূঢ়তত্বটো তোমাৰ বয়স কিমান হৈছে হেল্ল' শৈশৱতে ধেমালিতে তোমাৰে অমলা মনত আছে বহাগ মাহৰ লুইত খনিত দুয়ো সাঁতোৰা মনত আছে যৌৱনেৰে প্ৰথম পুৱাৰ লাজুকী পৰশ মনত আছে মোৰ অবিহনে চিপ জৰি ল'বা বুলি কোৱা মোৰ মনত আছে বহাগ মাহৰ লগতে এদিন আহিল বৰদৈ চিলা সেই ধুমুহাতে কাৰোবাৰ সৈতে তুমি হেনো গুচি গ'লা তুমি দেখো গুচি গ'লা মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী পৰিলা খুব খং কৰি কৈছোঁ আৰু তুমি মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী পৰিলা ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা এইবিলাক নাৰীসকলে বেয়া বেয়া মই হেৰি কৰা নাই জেনেৰেলাইজ কৰা নাই সাধাৰণীকৰণ কৰা নাই ক'ৰবাত ক'ৰবাত এনেকুৱা ঘটনা হৈ যায় আৰু কি কৰিব তাৰে যদি ভিক্টিম যদি ভূপেন হাজৰিকা হয় কি কৰিবা আৰু হ'ল আৰু বহুদিন গ'ল হঠাতে সিদিনা তোমাক দেখা মনত আছে আঁতৰৰ পৰা দেখিলোঁ তোমাৰ স্বৰ্ণ গহনা জিলিকিছে মানে অকল স্বৰ্ণ গহনা MB চৰকাৰৰ দোকানখন গোটেইখন হৈ পেলাই কইনা হৈ আহিছে আৰু মোৰ আগৰ প্ৰেয়সী তোমাৰ অবিহনে চিপ জৰি ল'ম বুলি যদি তুমি ভাবিছা মহা অহংকাৰীও আছিলোঁ খুব তোমাৰ অবিহনে চিপ জৰি ল'ম বুলি যদি তুমি ভাবিছা ভুল কৰিছা সোণজনী মোৰ অলিক সপোন দেখিছা জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে অলপ দুষ্টও আছিলে মই এবাৰ ৰেল বগৰাব খুজিছিলোঁ এইকাৰণেই ভৰলুমুখৰ ওচৰত যিখন কলিকতাৰ মেইল আহে কামাখ্যাত ৰৈ পেলাই তাৰপিছত আহি গুৱাহাটীলৈ আহে আমাৰ ঘৰ ভৰলুমুখত ৰেলৰ লাইনৰ কাষতে গতিকে কিবা কিবি হ'লেই আৰু এই হেৰিকে গাৰ্ডজনেই গালি পাৰোঁ মই ভৰলুত জঁপিয়ালে কেতিয়া জঁপিয়াওঁ যেতিয়া ৰেলখন আহি পেলাই ঠিক পায়হি আৰু ওচৰ তেতিয়া ভৰ বাৰিষা ভৰলুক বৰ ভাল নদী আছিল তেতিয়া এতিয়া নিচিনা বেয়া নদী নাই হোৱা তেতিয়া বৰ ভাল আছিলে সোঁত আছিলে আৰু সেইখিনি সোঁতে লৈ গৈ পেলাই ওচৰতে ব্ৰহ্মপুত্ৰটো আছিলে তাতে পেলাইছিলে আমাক গতিকে এনেকৈ এদিন খং উঠি গ'ল আমাৰ কাৰণ তেওঁ গাৰ্ডজনে গাড়ীখন ৰাখি দি আমি পলালোঁ আমিতো তলত পানী দি আহি পেলাই পুলিচৰ ওচৰত পালোহি ভৰলুমুখৰ যে পুলিচ মৰমী ৰেষ্টুৰেণ্ট আছে তাৰ ওচৰত বৰ ডাঙৰ গছ এজোপা আছিলে তাতে আহি পেলাই তাতে ৰলোহি এওঁ কিন্তু হুলস্থুল লগাই দিলে কথা কাৰ ল'ৰা এজন কোন ল'ৰা এনেকৈ মৃত্যু নিজেও মৰিব আনকো মাৰিব ৰেলো বগৰাই দিব কাৰণ ৰেল গৈ আছে ৰেল হঠাৎ এই যেতিয়া ৰোৱাৰ পিছত মই আৰু আমাৰ লগত কাম কৰা চফাইলা বুলি ল'ৰা এজন নলবাৰীৰ নহয় বৰভাগৰ গৌৰীশংকৰ ভট্টাচাৰ্যদেৱৰ গাঁৱৰ আপোনাৰ পলিটিকেল চফাইলা আৰু মই তলত সোমাই আছোঁ ইয়াত বহুত শিল দিলোঁ দুইফালে ৰেল লাইনটোৰ সেই শিল দিলোঁ প্ৰায় 10 ফিটমান শিল দিছোঁ ইয়াত পিছল খাই পৰিব আৰু ভাবত ৰেল আহিবতো কামাখ্যাৰ ফালৰ পৰা ভৰলুমুখৰ সেইফালেদি আমাৰ ভৰলুমুখেদি গৈ মাছখোৱাৰে গৈ পেলাই ফাঁচী বজাৰলৈ যায় গতিকে মই এনেকৈ জুখি মাখি চাইণ্টিফিক ৰিজন নাজানো যে এই দুইফালে কিবা দিলেহে লুটি খাই পৰিব আমি দুইটাহে খাটৰ তলত ৰৈ আছোঁ তাৰপিছত আহিল ধম 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 ধৰাংকৈ শব্দ হ'ল মৰিল বোলো এই বুলি আৰু আমি আৰু পলাব খুজিছোঁ কাৰণ এতিয়া আহিবই নামিবই এইবিলাক মৰা মানুহবিলাক নামিব এতিয়া আৰু বিশেষকৈ গাৰ্ডজন যিজন গাৰ্ডে খুব বেয়া গালি পাৰে আমাক তেওঁ বংগদেশৰ আছিল তেওঁ বঙালী ভাষাতে অতি জঘন্যকৈ মোক গালি পাৰিছিলে যে আমাক যে এইবিলাক ল'ৰাই আমাকো মাৰিব ইহঁতে মৰিব যি হওক তাৰপিছত চাওঁ যে
কি হ'ল একো হোৱা নাই মোৰ খং কিয় তেতিয়া স্বাধীনতা আন্দোলন হৈছে নে ক'ৰবাত কোনোবা মৰিছে কাৰোবাক ফাঁচি দিছে এইবিলাকৰ জোৱাৰ আহি গৈছে আমাৰ অসমত তেতিয়া এই সৰু কালত কপি কৰাৰ এটা ইচ্ছা থাকে সকলো ল'ৰা ছোৱালীৰে মোৰো বোধহয় তেনেকুৱা এটা ৰিভলিউচনেৰী কিবা এটা কৰিবলৈ ৰেল চেল বগৰাই একেবাৰে তাৰপিছতহে গঢ়িম আৰু কিন্তু ভাঙি ল'ম কিছুমান আগতে সেইকাৰণেই বোধহয় লিখিছিলোঁ সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম তেতিয়া মাৰ্কছ কোন নাজানো সৰ্বহাৰা কথাটো কেনেকৈ আহিল নাজানো মই অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম আৰু নতুন ভাৰত গঢ়িম আমি নতুন ভাৰত গঢ়িমটো কেতিয়াও বাহিৰলৈ যোৱা নাছিলোঁ আনকি শংকৰদেৱেও প্ৰথমতেই ভাৰত বৰিষে বুলি কৈছে অসমক গতিকে সেই দৃষ্টি লৈ আৰু জ্যোতি ককাইদেউটো একেবাৰে গোটেই পৃথিৱীখনৰ কথাই কয় মই 1936 পৰা 1940লৈ বৰ সৌভাগ্য লৈ পেলাই জন্মিছিলোঁ মোৰ মা দেউতাই মোক জন্মহে দিলে কিন্তু আচল তুলিলে মোক বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে